বিয়াৰ পিছত তাই মোক কৰা প্ৰথম প্ৰশ্নটো আছিল, মোক আপোনাৰ পচন্দ হৈছেনে? মই কৈছিলোঁ ঘেণ্টা হৈছে। এসোপামান মেকআপ কৰি উঠি 10বিধ অলংকাৰ পিন্ধিলেই সুন্দৰী বুলি নকয়। মনত পচন্দ দোষ থাকি গ'ল। মোৰ পৰিয়ালক বিয়াত ৰাজি নহওঁ বুলি ক'বলৈ নোৱাৰিলোঁ। সেয়েহে তোৰ দৰে এজনী মোৰ গলত ওলমিবলৈ পালে। এতিয়াৰ পৰা তই তোৰ মতে থাকিবি, মই মোৰ মতে থাকিম। দুদিন পিছত গুৱাহাটীলৈ গুচি আহিলোঁ। মোৰ ফোনটো বেয়া হোৱা বুলি খবৰ দি ছুইচ অফ কৰি থলোঁ। পিছত ঘৰ আহি দেখিলোঁ মোৰ আপদটো মাকৰ ঘৰলৈ গুচি গৈছে। মোৰ জীৱনটো ভাললৈ আহিল। কিন্তু কেইদিনমান পিছত এদিন দেখিলোঁ তাই আকৌ আহি মোৰ ঘৰত হাজিৰ হৈছে। এনেদৰে প্ৰতি ৰাতি তাইৰ সৈতে কাজিয়া হয়, কাৰণ আঁঠুৱাখন তাই টানি দিয়ে। মোৰ পুৰণি অভ্যাস এটা আছে, আঁঠুৱাখন নিজে নতৰিলে মোৰ শান্তি নালাগে, টোপনি নাহে। হঠাৎ এদিন মাজৰাতি মোৰ কাণত তাই জোৰকৈ ক'বলৈ ধৰিলে, ঐ শুনা, কোৱাচোন কোৱা, তুমি মোক ভাল পোৱানে? চকুটো ডাঙৰ কৰি দাঁত মুখ চেপি কৈ দিলে, একমাত্ৰ তোক নহয়, তোৰ লগতে মায়ে বাপেৰে তোৰ 14 গোষ্ঠীক মই ভাল নাপাওঁ। আৰম্ভ হ'ল আক্ৰমণ প্ৰত্যাক্ৰমণ। ছোৱালী মানুহ ভাই, কেতিয়া কি কৰে পাত্তা নাই। সেই ভয়তে বাথৰুমত সোমালোঁ। এতিয়া শান্তি। হঠাৎ ভিতৰৰ পৰা শুনিলে মোৰ মোবাইলটো ৰিং হৈছে। তাড়াতাড়ি বাহিৰলৈ ওলাই ফোনটো হাতত লৈ চালোঁ। তাই হাঁহি হাঁহি ক'বলৈ ধৰিলে, মই কল কৰিছোঁ, তোমাক বাথৰুমৰ পৰা বাহিৰলৈ আনিবলৈ। মই হাতযোৰ কৰি ক'লোঁ, মোক মাফ কৰি দে, তই মাফ কৰি দে, হ'ব আৰু। এদিন প্ৰাকৃতিক সৌন্দৰ্য লীলাভূমি গোলাঘাটৰ চাহ বাগানৰ ফালে কিবা এটা কামত যাবলগীয়া হৈছিল। হঠাৎ তাইৰ ফোন আহিল, ঐ শুনা, মোৰ বাবে 1 কেজি ধুনীয়া চাহপাত লৈ আনিবা। একো নকৈ ফোনটো মই কাটি দিলোঁ। মনে মনে ভাবিলোঁ, কেলে কোন ছোৱালীয়ে গিৰিয়েকৰ পৰা চাহপাত খুজিবা? এনে এটা আনকালচাৰ্ড ৱাইফ মোৰ ভাগ্যতহে পৰে না। এদিন ৰাতি ঘূৰি আহি মই ভাত খাবলৈ লৈছোঁ। তাই খৰধৰকৈ বিচনাৰ পৰা নামি ক'বলৈ ধৰিলে, আজি মই নিজ হাতে আপোনাক খুৱাই দিম, যদি আপোনাৰ কোনো প্ৰব্লেম নাই। কি কৰিম? খাই দিলোঁ আৰু একো নকৈ শুবলৈ গুচি গ'লোঁ। পিছৰ দিনাও অন্য এক আবদাৰ, আমি একেখন বিচনাতে থাকিম। কি আজব ছোৱালী ভাই, জোৰ কৰিয়েই ভাল পোৱা আদায় কৰিব খোজে। কি কৰিম? এটা ৰাতি ভূতৰ সৈতে কটাই দিলোঁ। পিছৰ দিনাও সেই একেই আবদাৰ। তাই মোৰ হাতত ধৰি ক'বলৈ ধৰিলে, এই সপ্তাহটো মোক দিয়ক না প্লিজ। প্ৰতিদিন তোৰ ওপৰত কৰোণা কৰা মোৰ পক্ষে সম্ভৱ নহয়। মই মাত্ৰ এয়াই কৈ দিলোঁ। পিছৰ সপ্তাহ চাকৰি যোগদান কৰিলোঁ, অকলশৰে থাকোঁ, বহুত ভালদৰে আছোঁ। কেইমাহমানৰ পিছত তাই মোক ফোন কৰিলে, শুনা, ডাক্তৰে কৈছে সুখ হ'ব, কৈ ফোনটো কাটি দিলে। এইখিনি ক'বলৈ লাজ, কি এটা আনস্মাৰ্ট ছোৱালী। ঘৰলৈ গুচি আহিলোঁ। এসপ্তাহ ছুটি লৈ নিবিড় পৰিচৰ্যাত ৰাখিবলৈ ল'লোঁ তাইক। যিয়েই নহওক, হ'বলগীয়া সন্তানটোতো মোৰেই ন। এই ভাবি কাম কাজ কৰিবলৈ নিদিলোঁ। সময়মতে নিজ হাতে খুৱাই দিওঁ, শুৱাই দিওঁ। এদিন শেষ ৰাতি হঠাৎ সাৰ পাই দেখিলোঁ তাই মোক সাৱটি শুই আছে। দেখিও নেদেখা ভাও জুৰি মই একো নকলোঁ। সিদিনা এনে লাগিছিল যেন মই অলপ অলপ ভাল পাবলৈ লৈছোঁ। কিছুদিন পিছত কন্যা সন্তানৰ দেউতা হ'লোঁ। মোৰ ছোৱালীজনী দেখিবলৈ খুবেই ধুনীয়া। ছোৱালীজনী সুস্থ, কিন্তু মাকজনী মানে মোৰ ঘৈণীজনী অসুস্থ। কাৰণ অতিৰিক্ত ব্লিডিং হৈছে, ৰক্তহীনতাত ভুগিছে। মই নিজে তেজ দিলোঁ। যেতিয়া তাই অচেতন হৈ আছিল আৰু মোৰ কাষৰ চিটত তেজ দি আছিলোঁ মই, এজনী ছোৱালী কিমান অসহায় হ'ব পাৰে কাষত থাকি নিজ চকুৰে নেদেখিলে হয়তো মই কেতিয়াও নুবুজিলোহেঁতেন। তাইৰ চেঞ্চ ঘূৰি অহাৰ পিছতে মোক সুধিছিল, মই বাচিমতো? বাচি থাকিলে তোমাৰ বুকুত মূৰ থৈ হোৱাৰ সুযোগ দিবানে মোক? আৰু যদি মৰি যাওঁ তেতিয়াহ'লে কাকো তুমি বিয়া কৰিবলৈ নোৱাৰিবা। এতিয়াও তুমি মোৰ, মৃত্যুৰ পিছতো তুমি মোৰ। মই আৰু কান্দোন ধৰি ৰাখিবলৈ নোৱাৰিলোঁ। সেইদিনা প্ৰথম তাইৰ দুহাতত ধৰি কৈছিলোঁ, তুমি প্লিজ মোক ক্ষমা কৰি দিয়া। মোৰ চকুৰ পানী তাই নিজ হাতে মচি দি কৈছিল, তোমাক বহুত ভাল পাওঁ জানো, বহুত ভাল পাওঁ। ভগৱানৰ ওচৰত হাতযোৰ কৰি সিদিনা প্ৰথম তাইকেই বিচাৰিছিলোঁ, ভগৱান, মোৰ বিনিময়ত হ'লেও তাইক ভালকৈ দিয়া ভগৱান। সেই সময়ত ডাক্তৰে আহি ক'লে, অকণমান অপেক্ষা কৰক, সৰু আৰু এটা অপাৰেশ্যন কৰিব লাগিব। অলপ সময় পিছত আমি আৰম্ভ কৰিম বুলি কৈ মোৰ কাষৰ পৰা তাইক লৈ যোৱা হ'ল।
মই যেতিয়া বিষণ অপেক্ষাত ৰৈছোঁ, মোৰ ৱাইফজনী সুস্থ হৈ ওলাই আহিব। কিছু সময় পিছত ডাক্তৰে মোক মাতি নি ক'লে, চৰি, শ্বি ইজ ন মোৰ ডিউ টু ইনচাফিচিয়েঞ্চি অফ ব্লাড। ডাক্তৰৰ ভৰিত ধৰি কৈছিলোঁ, ডক্টৰ প্লিজ তাইক বচাই দিয়ক ন, মোৰ সকলো তেজ মাংস লৈ তাইক মোক উভতাই দিয়ক। ডাক্তৰে নুশুনিলে। সকলোৱে মোৰ ছোৱালীজনীক লৈ ব্যস্ত। বগা কাপোৰেৰে মোৰ পত্নীগৰাকীক মোৰ আগৰ পৰা লৈ যোৱা হ'ল। শেষ বিদায় দি যেতিয়া উভতিছিলোঁ, তেতিয়া বাৰ কাণত সেই কথাবোৰে আমনি কৰি আছিল। এই সপ্তাহটো মোক দিয়ক না প্লিজ, দিয়ক না, মোৰ কাৰণে 1 কেজি তাজা চাহ লৈ আহিব। অকলশৰে 5 বছৰ পাৰ হৈ গ'ল। তাৰপিছতো এতিয়াও তাইৰ স্মৃতিবোৰ লগত লৈ ফুৰিছোঁ। আজি আমাৰ পাহিৰ 5ম জন্মবাৰ্ষিকী। অলপ সময় আগতে তাই মোৰ কোলাত উঠি মোৰ কান্ধত তাইৰ মূৰটো থৈ ক'বলৈ ধৰিলে, দেউতা, তুমি কি আজিও মোৰ সেই আনকালচাৰ্ড মাজনীক ভাল পোৱা নে?